সিম্পল ৰেচিপি লৈ আহিছোঁ পৰ্ক বইল গাহৰিৰ বইল এটা সাধাৰণ ৰেচিপি ইয়াতে আমাৰ প্ৰয়োজন হ'ব নহৰু আদা দুটামান জলকীয়া বিলাহী আৰু এইখিনি হৈছে পৰ্ক আৰু ইয়াতে আমি বিলাহীখিনি কাটি লৈছোঁ জলকীয়া কাটি লৈছোঁ আদা নহৰু পেষ্ট এটা বনাই লৈছোঁ গাহৰিখিনি বইল কৰি লোৱা হ'ল আৰু ইয়াতে আমাৰ এয়া বিলাহীখিনি কাটি ললোঁ ধনিয়াৰ প্ৰয়োজন হ'ব এইখিনি আদা নহৰু আৰু জলকীয়া আৰু লগতে জালুকো খুন্দি লোৱা হৈছে এতিয়া আমি মাংসখিনি খুব ভালদৰে বইল হ'বলৈ দিম ইয়াতে আমি এতিয়া গোটেই আদা নহৰু পেষ্ট বিলাহী জালুক ৰসুন জালুকৰ পেষ্ট সকলোখিনি একেলগতে মিহলি কৰি দিলোঁ এইখিনি এতিয়া 15-20 মিনিট মানৰ পাছত খুব ধুনীয়াকৈ উতলি মাংসখিনি সিজিবলৈ ধৰিছে আমাক যিহেতু ধনিয়াৰ প্ৰয়োজন হ'ব সেইকাৰণে আমি ধনিয়াখিনি সাইডতে কাটি ৰাখি লৈছোঁ আৰু আমি এতিয়া এইখিনি খুব ভালদৰে সিজাই ল'ম বিলাহীখিনি গলি যাব লাগিব আৰু আমি পানীখিনি পুৰা শুকুৱাই ল'ম একদম আৰু এতিয়া এইখিনি প্ৰায় 20 মিনিট মানৰ পাছত এনেকুৱা হৈ গৈছে দেখিবলৈ এইখিনি খুব ধুনীয়াকৈ সিজি গৈছে বিলাহীখিনিও সিজি গ'ল আৰু এতিয়া এইখিনি নমাব পৰা হৈ গৈছে শেষত আমি ৰেড চিলি পাউডাৰৰ অলপ দি দিছোঁ ইচ্ছা কৰিলে আপোনালোকে বেলেগ মছলা ব্যৱহাৰ কৰিব পাৰে কিন্তু মই ইয়াত আদা নহৰুৰ বাহিৰে আৰু বেলেগ একো মছলা ব্যৱহাৰ কৰা নাই এইখিনি হৈ যোৱাৰ পিছত নমোৱাৰ আগে আগে আমি ধনিয়াখিনি দি দিম এইখিনি এতিয়া নমাবৰ পৰা হৈ গৈছে আৰু মই এইখিনি নমাই ল'ম এতিয়া আপোনালোকক ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি ৰাখিব চেনেলটো ধন্যবাদ